शब्द होता। अगर पहले से ये बिहारी का जगह था तो वही दादा अभी बोल रहा है, भाई बोल रहा है कि मतलब ऐसा नहीं होना चाहिए कि जो जन्म हुआ है वो लोग ही काम हो जाएगा। कल बिहार में अगर बिहारी लोग से ज्यादा नागा हो जाएगा, हाँ, मुस्लिम मियाँ हो जाएगा तो कैसा होगा बोलिए। तो बात तो वो है ना। अभी आसाम में सब वही हो रहा है ना। इसलिए आसाम में देखो मुस्लिम का अगेंस्ट नहीं है ना, लेकिन आसाम में क्या हुआ, अभी बांग्लादेश से मुस्लिम ज्यादा घुस के मुस्लिम मियाँ पॉपुलेशन बढ़ गया, तभी तो आपत्ति हुआ ना। तो वही तो बात है ना। तो इसलिए हम लोग वो समझाने चाह रहा है कि मतलब ये चीज नहीं होना है। लेकिन उस चीज में भी अगर आप लोग नहीं सोचेगा, नहीं अरे हम लोग भी मतलब वो लोग नहीं समझ रहा है, हम लोग को नहीं उसको ऊपर में, ये लोग गरीब है तो हम लोग को नहीं उन लोग को ऊपर में माया कर रहा है, ये बात नहीं होता है ना। माया दो तरफ से होता है, और माया किसने ज्यादा माया करके रखा है वो सोचिए ना। जो ओरिजिनल है वो लोग ने माया किया ना, इसलिए तो आप लोग भी यहाँ है ना। नहीं तो आप लोग पहले से ओरिजिनल होता था तो यहाँ का सबका जगह आप लोग का नाम होता ना, पहले से होता था ना। तो क्यों कैसे कॉपी भी हुआ, कैसे हजार के पेड़ हुआ, कैसे यहाँ में एक दिमासा बस्ती कैसे बन गया इतना बड़ा वाला। बात तो वो है ना। आप लोग ये चीज तो समझना है ना। ये भी हम लोग को नरम से बोल रहा है, अच्छा से बोल रहा है, गुस्सा से बोलने से भी आईन कानून के हिसाब से बोल रहा है हम लोग को ना। दादा কি হয়, এতিয়া যদি আপোনালোকে যদি আজি ডিমাচা স্থানত থাকিলহেঁতেন বা ডিমাচা হলহেঁতেন বা কাৰ্বি হলহেঁতেন, আপোনালোকে সেইটোও কৰিব। কাৰণ এতিয়া আমি চাওক কপিত এতিয়া কাৰ্বিসকলৰ একদম একো মানে নথকা হৈছে। অকল কপি নহয়, গোটেই কাৰ্বি নয়। সেইকাৰণে যদি আজি যদি আপুনি কাৰ্বি হলহেঁতেন, আপুনি কাৰ্বি আজি মোৰ নিচিনা আপুনি মাত মাতি থাকিলহেঁতেন, নাই আমাক প্ৰটেকশ্যন লাগিব। আপুনি যদি ডিমাচা হলহেঁতেন আপুনি মাতি থাকিলে হয়। সকলো কথা মানিবলগীয়া হয়। হয়। এতিয়া যিকেইটা মানে হেৰি ধৰিছে 1951 কথাটো উল্লেখ কৰিছে, আমালোকৰ ডকুমেণ্টছ দাদাই কৈ গৈছে সকলো বিহাৰীৰ কথা। সকলো বিহাৰীৰ কথাটো ময়ো মানো, একচেপ্ট কৰি আছোঁ কথাটো। কিন্তু কথা হ'ল যে 1951 যিখিনি বিহাৰীকেইটা ইয়াত বসবাস কৰি আছিলে 6 শিডিউলৰ নিচিনাই আছে। আপোনালোকে যদি ইয়াৰ পৰা যদি বাচিখিনি ওলাব খোজে তেতিয়াহ'লে কেইটামান বিহাৰী ওলাব নোলাব আপোনালোকেহে গম পায়, নহয় জানো? সেইটো কৈছো। সেইকাৰণে কিবা এটা ডেট ধৰি দিছে, সেই তাৰিখৰ পৰা পাছত হাঁহকেইটা ওলাই যাব লাগিব। তাকে মই কৈ আছোঁ, চব বিহাৰী খেদে কথাটো মই তেনেকৈ সেইকাৰণে একচেপ্ট কৰিলোঁ। এটা কথা ক'ম, তই চাৰিআলিৰ মানুহ, মই চাৰিআলি প্ৰায় দেখা তেৰণি চাৰিআলিত কমচে কম এক সপ্তাহত 4টা ফেমিলি বাঢ়ে আহে নাই কচোন। বিহাৰৰ পৰা আহি পেলাই 4টা ফেমিলি কমচে কম কাৰোবাৰ ঘৰত, মামাৰ ঘৰত, কাৰোবাৰ ভাগিন ঘৰত এনেকুৱা থাকে, বহুত আছে, হয় নে নহয় কচোন? ইয়াৰ কাৰণে হৈ আছে। এতিয়া আপোনালোকে বাছি উলিয়াব লাগিব। সেইকেইটা মানুহ ক'ত সোমাব? এতিয়া এই আহি পেলাই প্ৰথমে চাৰিআলি কি কৰিছে, দোকান এখন খুলিছে, কোনোবা চেলুন খুলিছে, কোনোবাই চটপটি দোকান খুলিছে। এইটো ক'ত আছো, তোকতো বহুত দিন দেখা নাই, প্ৰায় চেলেৰিতে থাকো। সি ক'ব নাই মামাৰ ঘৰত আছো। কোন মামা? এই অমুক দৰ্জিটোৰ ঘৰত আছো, বোলে কোনোবা অমুক অকল বেচাৰ লগত আছো। সেই লগত থাকি থাকি কেইদিনমান, 1 বছৰমান পাছত সি মাটি মালিক হৈ গৈছে। অকল বিহাৰী কথা নাই, বাংলাদেশ পৰা সোমাই আছে, নেপাল পৰা আহি আছে, ম্যানমাৰ পৰা আহি আছে, বেলেগ বেলেগ পৰা আহিছে। সেইটোৱে বাইটি বুজাই আছে, আমাৰতো বেলেগ ষ্টেট নাই, তো আমাৰ কাৰণে বেলেগ ষ্টেট নাই, বেলেগ জাগা নাই, সেইটোৱে আছে আৰু নাই। আৰু ইয়াতে আমি যদি মাইনৰিটি হৈ যায় আমি ক'ত যাম পাছত? আপোনাৰ তাত দুখ আছে, মই জানো, তাত প্ৰব্লেম আছে, দুখীয়া মানুহ আছে, প্ৰব্লেম হৈ আছে। এতিয়া নহ'লে কোনে ভাল পায়? আপুনি ভাল পাব নেকি নিজৰ মানে নিজৰ এইটো ষ্টেট এৰি পেলাই ইয়াত আহি? কিন্তু প্ৰব্লেম হৈ আছে না, সেইকাৰণে মানুহ আহি আছে। কিন্তু চব আহি থাকিলে সেই নতুন মানুহ অহাৰ কাৰণে সেইকাৰণে আমি অশান্তি পাই আছো। এতিয়া যিসকলে 1951 আগত আহিছে এওঁলোকৰ লগত আমি ভালকে কথা পাতিব নোৱাৰো।